নমস্কাৰ বন্ধুসকল মাৰ আখল চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আনিছো ওটছ পকৰি। আশা কৰো ভিডিওটো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। তেনেহলে আহকচোন ৰেচিপিটো চাই লওঁ। মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছো। এখিনি ওটছ আৰু এখিনি বেসন আৰু এটুকুৰা আদা, এটা জলকীয়া আৰু এটা পিয়াজ, দুটা কণী আৰু এখিনি নৰসিংহ পাত। এতিয়া এটা বাটিত দুটা কণী ভাঙি উলিয়াই লম। তাতে বেসন 1 চামুচ দি লম আৰু ইয়াতে ওটছ 2 চামুচ দি লম। অকণমান নিমখ দি লম। এতিয়া গোটেইখিনি বস্তু ভালদৰে ঘুটি লৈ ইয়াতে এটা এতিয়া পিয়াজ কাটি দিম মিহি মিহিকৈ। পিয়াজখিনি মিহি মিহিকৈ কাটি লৈ পিয়াজ কাটা হৈ গৈছে। এতিয়া ইয়াতে জলকীয়াটো কাটি লম আৰু ইয়াতে আদা টুকুৰা কাটি লম মিহি মিহিকৈ কাটি লম। আদা কাটা হৈ গৈছে। এতিয়া আমি ইয়াতে নৰসিংহ পাতখিনি গুছাই সৰু সৰুকৈ কাটি লৈ ইয়াতে ধুনীয়াকৈ গোটেইখিনি আকৌ মিক্স কৰি ল'ম। এইখিনি কাটি হৈ গৈছে। এতিয়া আকৌ এইখিনি গোটেইখিনি আমি ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া এইখিনি ফ্ৰাই পেনত যাবলৈ সাজু। এতিয়া ফ্ৰাই পেনত অলপ তেল দি গৰম কৰি ললো আৰু এনেদৰে এটা এটাকৈ এখন চামুচে জোখমতে বনাই পকৰিখিনি ভাজি থাকিম। পকৰিখিনি ভাজি থাকোতে জুইডাল একেবাৰে লো ফ্লেমত ৰাখি ল'ব, নহলে পকৰিটো পুৰি যোৱাৰ চান্স থাকে। এনেদৰে লৰাই লৰাই ভাজি থাকিব আৰু অকণমান ৰঙচুৱা হ'লেই ইয়াক নমাব পৰা হৈ যাব। আপোনালোকে বাৰু ওটছ এইদৰে বনাই খাইছেনে? যদি নাই খোৱা তেন্তে খাই চাবচোন, বৰ সোৱাদ লাগে। আমাৰ এটা সাইড হৈ গৈছে আৰু এইটো সাইড লুটিয়াই দিয়ে নমাব পৰা হৈছে। এইদৰে যিকেইটা ৰঙচুৱা হৈছে সেইকেইটা নমাই দিব আৰু যিকেইটা হোৱা নাই সেইকেইটা ভাজি থাকিব। এইকেইটা ৰঙচুৱা আছে এইকেইটা নমাই দিম আৰু বাকিকেইটা এনেদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু এইকেইটা হৈ গৈছে। আমাৰ পকৰাখিনি ভাজি হৈ গ'ল। অতি কম সময়ত মচমচীয়া আৰু সুস্বাদু পকৰি খাবলৈ সাজু হৈ গ'ল। বন্ধুসকল ভিডিওটো চাই নিশ্চয় ভাল পালে তেন্তে ভিডিওটো লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব। বন্ধুসকল আগলৈকো এনেকুৱা ভাল ভাল ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।